Good morning everyone, welcome to my YouTube channel. আৰু আজি মই ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰি দিছো আৰু এফালে দেখা পাইছে 6টা বাজিছে ৰাতিপুৱা আৰু মই ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰি দিছো আৰু মই দিনটো কি কৰি থাকোঁ দেখাই থাকিম আৰু এফালে হাজবেণ্ড আৰু বেটা শুই আছে উঠাই নাই দেখাই দিছো এফালে আৰু ৰুমৰ পৰা অকণমান আন্ধাৰ কাৰণে মই ভিডিওটো বাহিৰৰ পৰা আৰম্ভ কৰি দিছো হাবাছে ভিডিওটো অকণমান আন্ধাৰ হৈ আছে আৰু মই ফ্ৰেছ হৈ লংগে আৰু আপোনালোকৰ মাজত আকৌ লগ পাই আছো এতিয়া চাহ বনাইছো চাহ বনাই সবকে দি লম বেটা উঠি আছে উঠি আনো আরে এফালে চোৱা এফালে হাই গাইস বিদা আই আলি কৈ দিয়া কিবা এটা কৈ দিয়া হাই কৈ দিয়া আদা এফালে চাই দিয়া এফালে জি আই নিজকে দেখি আছে সেইকাৰণে বেছি ফুৰ্তি লাগি আছে হাই কৈ দিয়া আই তুমি খেলি থাকা এতিয়া মই পাপাক মাতি দিওঁ এতিয়া পাকঘৰত সোমাম পাকঘৰত কি ভাত শাক বনাব পাওঁ চাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম আৰু ভিডিওটো শেষলৈকে চাব দেখা পাইছে এতিয়া মই গৈছো দালিত ঔটেঙা দিবলৈ ঔটেঙা পাৰিব গৈছো আৰু এফালে ইমান ধুনীয়া কথা ডাঙৰকে লাগি আছে আৰু এফালে দেখা পাইছে ঔটেঙা ঢেৰ লাগি আছে এটা পাইছিলো দুটা হইলে এটা নিজে হইলে এফালে বেসন দি বেঙেনা ফ্ৰাই কৰিব লৈছো ভাত পানী বনাই হৈ গ'ল এতিয়া টাইমো হৈ গৈছে 11টা আৰু এফালে দেখা পাইছে 11টা বাজিলে আৰু এতিয়া বেটাক গা ধুৱাম বেটা এফালে খেলি আছে ভিতৰত আন্না ওদা বলা পাপা কওঁগে আমি এফালে মানে খেলি আছা তুমি খেলি আছা কেনেকৈ আহিছে চোৱা তুমি গা ধুব লাগিব নহয় এতিয়া বলা গা ধুংগে গা ধুবানে আইও গা ধুব আমি সদায় গা ধুৱাওঁ গা নুধুলে টোপনিয়ে নধৰে যেতিয়ালৈকে গা নুধে তেতিয়ালৈকে নুশুৱে দিনত
ন গা ধুংগে ন এফালে বেটাক গা ধুৱাবলৈ ৰেডি কৰি লৈছোঁ পানী গৰম পানী লৈছোঁ গা চা ধুৱাই বেটা কাপোৰ চাপোৰ পিন্ধাই ৰেডি হৈ গ'ল আৰু এতিয়া ভাত খাওঁগে এফালে আজি ভাতৰ লগত লৈ লৈছোঁ বেঙেনা বেচন দি ফ্ৰাই আৰু আলু ভাজি দালিৰ লগত ঔটেঙা জোল ভাত পানী খাই হৈ গ'ল আৰু বেটাও শুলে আৰু আমাৰ ভাত খাওঁতে বহুত দেৰি হয় 12টামান বাজি যায় আৰু সেয়াই আছিল মোৰ ডেইলি ৰুটিন আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মৰম আশীৰ্বাদ দিব আৰু আগুৱাই যাব পাওঁ সেয়াই আছিল আজিলৈ বাই বাই